মই ৰশ্মি ৰেখা ভূঞা মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰি আছোঁ বেচিক সাৰ্ভিস ডিভিজন Assam State Age Control Society. Private hospital যিবিলাক আছে private hospital হওক বা private laboratory আজিকালি সৰহসংখ্যক মানুহে আৰবান এৰিয়াত বা আমাৰ টাউন এৰিয়াত সৰ্বসাধাৰণ মানুহবিলাকে কি হয় প্ৰাইভেটতে বেছি ভৰসা কৰে গভৰ্নমেণ্ট ফেচিলিটিতকে গতিকে তেওঁলোকে HIV টেষ্টিং বা অন্যান্য যিবিলাক টেষ্ট আছে সেইখিনি প্ৰাইভেট হস্পিটেলতে কৰে প্ৰাইভেট হস্পিটেল বহুত ক্ষেত্ৰত দেখা যায় বা প্ৰাইভেট নাৰ্ছিং হোম হওক হস্পিটেল হওক তেওঁলোকে HIV টেষ্ট নকৰাকে ইভেন এজন ব্যক্তিক এডমিশনে নিদিয়ে বা একো প্ৰচিডিউৰ নকৰে একো ইনভেষ্টিগেশ্যন নকৰে কিন্তু আমাৰ ৰোগীসকলে গম নেপায় HIV টেষ্টিং কৰাইছে নাই কাৰণ তেওঁলোকে ভাইৰেল মাৰ্কাৰৰ আণ্ডাৰত HIV হেপাটাইটিছ ইত্যাদি কৰি গোটেইখিনি বস্তু একেলগে কৰি পেলাই আৰু তেখেতসকলে কৰি পেলাই তেনেকে ট্ৰিটমেন্ট আৰম্ভ কৰে কিন্তু আমাৰ যেটো নেকৰ আণ্ডাৰত যেটো আমাৰ টেষ্টিং প্ৰটোকল আছে তাতে আমি কি কৰো প্ৰাইভেট হস্পিটেলৰ মানে ট্ৰিটমেন্টটো যেটো টেষ্টিং হয় তাক নেশনাল প্ৰটোকলৰ আণ্ডাৰত বা নেকৰ প্ৰটোকলৰ আণ্ডাৰত একসেপ্ট কৰা নহয় কাৰণ আমি নাজানো যে তেওঁলোকে হয়তো বহুত সফিষ্টিকেটেড টেষ্ট কৰিব কিছুমানে PCR কৰে কিছুমানে এলাইজা কৰে কিছুমানে ওয়েস্টার্ন ব্লাড পজেন্টৰ তেনেকুৱা টেষ্ট কৰে কিন্তু নরমালি আমাৰ নেশনাল প্ৰটোকলৰ আণ্ডাৰত কি হয় যেতিয়া আমি কনফাৰ্ম কৰো তিনিটা বেলেগ এন্টিজেনিক ক্যাৰেক্টাৰৰ টেষ্টৰ দ্বাৰা আমি টেষ্ট কৰি পেলাই কনফাৰ্ম কৰো আৰু সেইখিনি ৰেপিড টেষ্টিংই হয় কাৰ্ড টেষ্ট হয় মোস্টলি HIV টেষ্টিং টু ICTC গভৰ্নমেণ্ট হস্পিটেল থকা ICTC বিলাকত যেহেতু আমি এজ পাৰ নেকো প্ৰটোকল কৰো আৰু হেতু এটা ভেৰি মানে ষ্টেণ্ডাৰ্ড ইউনিফৰ্ম প্যাটাৰ্ন যেটো এক্ৰছ ইন্ডিয়া মানে ন্যাশনাল আমি প্ৰটোকলৰ আণ্ডাৰত আমি সেইখিনি মেইনটেইন কৰো গতিকে সেই কাৰণে কি হয় প্ৰাইভেট হস্পিটেলৰ পৰা আহিলেও তাত যদি কেছ এটা পজিটিভ হৈ আহে বা আমি হেতুক ৰিএক্টিভ বুলি কনসিডাৰ কৰো আৰু তাৰ পিছত ICTC ত আহি পেলাই তেওঁলোকক আমি কনফাৰ্ম কৰো আৰু কেতিয়াবা এনেকুৱা হয় তাত পজিটিভ কেছ এটা বা ৰিএক্টিভ কেছ এটা আহি পেলাই ICTC ত আহি নেগেটিভ হোৱাৰো আমাৰ আছে সদায় এনেকুৱা নহয় যে পজিটিভই হ'ব প্ৰাইভেটৰ পৰা ৰেফাৰ কৰি আহিলে কাৰণ পেশেন্ট কিছুমান উইন্ডো পিৰিয়ডত থাকে বা কিছুমান টেষ্টে কি হয় প্ৰপাৰলি নকৰে মানে ধৰক ভাইৰাছটো ডিটেক্ট নকৰে তো তেনেকুৱাও হৈছে আমাৰ বহুত প্ৰাইভেট হস্পিটেলৰ ট্ৰিটমেন্ট ট্ৰেস ৰিপৰ্টৰ লগত আমাৰ ICTC চেণ্টাৰত আহি পেলাই আমি ডিসকৰ্ডেন্ট বুলি কওঁ দ্যাট মিন্স কৰবাত যদি ৰিএক্টিভ দেখাই আহি পেলাই কনফাৰ্মেটৰি চেণ্টাৰত নেগেটিভ দেখাইহি কিন্তু তেওঁক আমি ফলো আপ কৰা হয় প্ৰত্যেক মানে 3 মাহৰ মূৰে তেওঁক ফলো আপ কৰি পেলাই তেওঁক এনশিওর কৰা হয় ফাইনালি মিনিমাম 4-5টা ফলো আপৰ পিছতে এজন মানুহক সেই নেগেটিভ মানুহজনকো নেগেটিভ বুলি ডিক্লেয়াৰ কৰা বা বাই দ্যাট টাইম যদি তেওঁ পজিটিভ হৈছে উইন্ডো পিৰিয়ড থাকোতে তাহলে তাৰ পিছত হয়তো সেকেন্ড ফলো আপত বা ফাৰ্স্ট ফলো আপতে তেওঁ পজিটিভ হৈ যায় গতিকে প্ৰাইভেট হস্পিটেলত টেষ্টিং কৰে তেওঁলোকৰ বহুত ষ্টেণ্ডাৰ্ড প্ৰটোকল মেইনটেইন কৰি কৰে কিন্তু নেশনাল যেটো প্ৰটোকল আমি নেকৰ আণ্ডাৰত কৰি আছো তাত একচুয়ালি আমি ৰেপিড টেষ্ট কৰি পেলাই তিনটা টেষ্টৰ ৰিপৰ্টটোক আমি একসেপ্ট কৰি কোনোবা এজন ব্যক্তিক HIV পজিটিভ বুলি আমি ডিক্লেয়াৰ কৰো বা তেওঁক আমি কনসিডাৰ কৰো